হাই বন্ধুসকল, মই নিহাৰ কৈছোঁ। আগৰ ভিডিঅ'টোত সাৰেগামাপা ধা নি সা এনেকৈ শিকাইছিলোঁ। এতিয়া এই ভিডিঅ'টোত যিটো হাই নোটছৰ যিবিলাক আছিলে, যেনেকৈ এটা স্কেলত সাৰেগামাপা চি মেজৰ স্কেলত যিটো, সেইটো এটা স্কেলৰ হাই নোট আৰু ল' নোট দুটা মিলি কিনে সম্পূৰ্ণ স্কেলটো হয়। সেই স্কেলটো মই ডায়েগ্ৰাম আপোনালোকৰ স্ক্ৰীনত দি দিছোঁ। তো হাই নোট এইবিলাক এনেকৈ হ'ব। মই সাৰেগামাপা কৰি কিনে শিকাইছিলোঁ। এতিয়া মই এইটো বস্তুটো চি ডি ই এফ জি এ বি চি ডি এনেকৈ শিকালে অকণ সুবিধা হ'ব, কাৰণ স্কেলবিলাক চি ডি ই এফ জি এ বি চি ডি এনেকৈ আছে। তো এনেকৈ শিকাম বুলি ভাবিছোঁ মই। চি ডি ই এফ জি এ বি চি এনেকৈ হৈ গ'ল বস্তুটো। এই চিটো হোৱাৰ পিছত যিবিলাক নোটছ আপ হৈ যাব, সেইবিলাক চেম চি পিছত চি ডি ই এফ জি এ বি চি ডি এইটো চেম এনেকৈ যাব। তো এইটো হ'ব হাই নোট, চি ডি এফ এ বি চি এনেকৈ। এইটো হ'ল হাই নোট আৰু এইটো ল' নোট, যিটো এইটো চিটোৰ ওপৰৰ যিখিনি নোট আছে সেইখিনি ল' নোট। E F G A B C E F G A B C D F G A B C D E F G A B C এইখিনি হ'ল তলৰখিনি যিখিনি বজাইছে সেইখিনি হাই নোট, আৰু এইখিনি ওপৰখিনি হ'ল এইখিনি ল' নোট, আৰু যিখিনি মাজত বজাইছে সেইখিনি মিডল নোট। এইখিনি লগ লাগিহে এটা গান সম্পূৰ্ণ বজাব পাৰি। তো এনেকৈ চি ডি ই এফ জি এ বি চি ডি চি, তাৰপিছত যিখিনি আহিব চি ডি ই এফ জি সেইখিনি হাই নোট, আৰু এইখিনি ল' নোট। আৰু এই সম্পূৰ্ণ এইটো যিটো হাই নোট আৰু ল' নোট সেইখিনি আপোনালোকৰ মোবাইল স্ক্ৰীনৰ ওপৰত দি দিম, ভিডিঅ' স্ক্ৰীনৰ ওপৰত দি দিম। সম্পূৰ্ণ চাই কিনে আপুনি আৰামছে বজাব পাৰিব, একো টেনশ্যন নাই। তো মই ভাবোঁ মই সৰু ভিডিঅ' বনাইছোঁ, ইমান দীঘল ভিডিঅ' নাই বনোৱা। 2 মিনিট 3 মিনিট 4 মিনিট ইমানখিনি হ'ব, কমচে কম 5 মিনিট। কাৰণ সুবিধা হ'ব, বুজিবলৈ অকণমান সুবিধা হ'ব, সহজো হ'ব। বেছি কথা কৈ থাকিলে লাভ নাই। যিখিনি মেইন কাম সেইখিনি ইয়াত দি দিছোঁ, আপোনালোকে চাব, শিকিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নতুন ভিডিঅ'বিলাক মই আপলোড কৰি থাকিম। ইয়াৰ পিছত মই এটা ভিডিঅ' আপলোড কৰিম, এইটো চি মেজৰ স্কেলৰ ফেমিলি কৰ্ড, সেইবিলাক মই ডায়েগ্ৰামৰ সৈতে মই আপোনালোকৰ দিম ভিডিঅ'ত। চাব, শিকিব, আৰামছে শিকিব পাৰিব। যিবিলাকে একেবাৰে নতুন সেইবিলাকে একো টেনশ্যন নাই, ঘৰত বহি শিকিব পাৰিব। তো আজিলৈ আহোঁ, আৰু নেক্সট ভিডিঅ'ত লগ পাম। জয় হিন্দ।